सापमारी पुलिस थाना सोलायनो नागिरनायखौ लानानै थागिबिफोरनि दुंहाव थासारि। माइनरिटी दैदेनगिरिया पुलिस थाना गायसननायखौ हेंथा होनानै पुलिसनि सायाव नंखाय फोसावदिंदों। माइनरिटी दैदेनगिरिनि सायाव गोख्रों खुद्रिसारनाय ओनसोलनि रायजो राजाफोरनि। उदालगुरि जिल्लानि सिङाव थानाय सापमारी पुलिस थानानि जायगाखौ सोलायना गुबुन मोनसे थावनियाव लांनो नागिरनाय जाथायखौ लानानै बे समाव माइनरिटी हारिनि सुबुंफोरनि सिमायाव थानाय माखासे बर' गामिनि रायजो राजाफोरनि गोसोआव गिखांनाय बाथ्राया सोरगिदिं साग्लोबनो हमदों। नेमसु आफादनि दैदेनगिरिया सापमारी थाना गायसननाय हानि सायाव नंखाय खौरां फोसावनायनि उनाव बेबायदि जाथाया ओनसोलनि रायजो राजाफोरनि गोसोआव गिख्रंनाय लाबोदों। मख'नो गोनांदि बे पुलिस थानाया बै समाव गायसनजायैनि जाहोनावनो 2008 मायथाइयाव बर' आरो माइनरिटी हारिनि गेजेराव दाङाबाजिया सोमजिदों होनना दाबि दैखांदों ओनसोलनि थागिबि बर'फोरा। आरो फिन सापमारी थानाखौ सोलायनो थाखाय नेमसुनि दैदेनगिरिया लानाय हाबाफारिया बै समनि जाथायखौ लाबोफिननो नाजादों होनना बे समाव रायजो राजाफ्रा खौरांनि गेजेरजों बुंदों। जे 2008 जितिया आमार इटु सापमारी गाँव जितिया 2008 गंडगोल হৈছিলে হোৱাৰ পিছত আমাৰ গাঁওখন গোটাই ইয়াত জ্বলাই দিয়া আছিলে। জ্বলাই দিয়াৰ পিছত আমি ওচৰত জলপুখুৰী গাঁৱত আমি তাতে আমি ৰিলিফ কেম্প বনাই আমি 4 বছৰ থাকিব লগা হৈছে। তাৰ পিছত আমি ইয়াত 2012ত আমি ইয়াত আউটপোষ্ট পাবলৈ সক্ষম হৈছোঁ। সক্ষম হোৱাৰ পিছত আমি এটা অনুভৱ কৰা হৈছে যে আমি সাপমাৰী গাঁৱে গোটাই ৰাইজে আৰু আমাৰ মোহনপুৰ খাইজামাটি যিখিনি আমাৰ ওচৰত যিমানখিনি বৰছিলাজাৰ মৌজাত পৰা ওচৰা পাছৰা আমি বৰ্ডাৰখিনি মানুহে ইয়াত আহি পেলাই আমি এখন আউটপোষ্টখন ইয়াত আমি ৰাইজে কাম কাজ কৰি থৰজা বেৰা বান্ধি দি পেলাই আজি এই তাৰিখলৈ আহিছোঁ। তাৰপিছত আমি আউটপোষ্ট অহাৰ পিছত আমি এটা অনুভৱ কৰিছোঁ যে আমি ইয়াত পুৰা কনফিডেন্সত আমি শান্তি উপভোগ কৰিবলৈ পাইছোঁ বা সুৰক্ষা পাইছোঁ। সেইটোৱে ক'ব বিচাৰোঁ যে সেইদিনা 22 তাৰিখত কোনোবা এজন দালালি ইয়াত সোমাই গৈছে। মানে তেওঁ মানুহ ইয়াত নহয়, তাৰ নামটো আজমত আলী বুলি আমি শুনি পাইছোঁ। মেইন কথা হ'ল ইয়াত আজি তাৰিখত আমি শুনিবলৈ পাইছোঁ যে সাপমাৰী আউটপোষ্টটো এতিয়া ফুল প্ৰেজেণ্ট টানা হ'ব বুলি আমি পাই পিনে আকৌ আমি আনন্দিত। আমি গোটেই ৰাইজে আমি টোটেলি আমি বহুত আনন্দিত যে ইয়াত আজি তাৰিখত ফুল প্ৰেজেণ্ট থানা হ'বলৈ গৈ আছে। সেইটো কাৰণে আমি খুব আনন্দিত আছিলোঁ। কিন্তু হঠাতে ইয়াত আহি পিনি কোনোবা দালাল আজমত আলীয়ে সোমাই পিনি ইয়াত সেইটো চক্ৰান্ত লগাইছে যে ইয়াত থানা ইয়াত পৰা আঁতৰলৈ যায় ক'ত বা ভালুক মাৰি দিব বিচাৰিছে, যাত নেকি ইয়াত কোনো দৰকাৰেই নাই। আৰু ইয়াত কোনো দিনো উল্লেখো হোৱা নাই যে থানাই সাপমাৰী বাকিন্দা বা আমাৰ খাইজামাটি মোহনপুৰ এৰিয়াত যিমানখিনি আমাৰ ইয়াত স্থানীয় মানুহ আছে সেইটোতো কেতিয়াও ভাবা নাই যে আমি ইয়াত পৰা দিম বুলি। আমি ভাবাও নাই যে আমি সেইটো পোৱাৰ পিছত কিমান শান্তি পাইছোঁ। দিনে ৰাতি কিমান ইয়াত গৰু ছাগলী কিমান ধান কিমান আমাৰ ইয়াত অত্যাচাৰ আছিল। দিন দুপৰীয়া ইয়াত চুৰ আছিলে, সেইবিলাক চব নাইকিয়া হৈ গ'ল। 2012ৰ পিছত থানা হোৱাৰ পিছত এইবোৰ আমি কেনেকা এইটো থানাটো ইয়াত নহ'ব বুলি আমি কেনেকা ক'ব পাৰে। আমাক ইয়াত থানাটো লাগিবই। আমাৰ 100% ইয়াত সাপমাৰী ৰাইজে ইয়াৰ ৰাইজৰ মাটি 6 বিঘা মাটি আমি থানাত দি পেলাই আমি থানা বনাই দিছোঁ এখন। এই থানাৰ কাৰণে আমি আজি তাৰিখত সুৰক্ষিত বা আমি সেফটি। সেইটো কাৰণে আমি কৈছোঁ ইয়াত পৰা কোনো 1 ইঞ্চি থানা কোনোবা দালাল মানুহে কোৱাত নিচিনা ইয়াত পৰা যাব আমি দিব নোৱাৰে। থানাটো ইয়াত পৰা আমি দিব নোৱাৰে। সিজন মানুহে আৰু কৈছে যে কিবা টকাত
তাৰমানে বিল্ডিংখন ইয়াত হ'ব বুলি আমাৰ অচি ছাৰে আহি পালে দুটা সম্প্ৰদায়ৰ মানুহ যেতিয়া আছে ইয়াত আহি পানি কৈছে যে আপোনালোকৰ ইয়াত গ্ৰেণ্ড এটা বিল্ডিং হ'বলৈ গৈ আছে, ইয়াত অলপমান মাটিটো অলপমান বহল স্কুৱেৰ টাইপ যদি হয় এইটো ভাল হ'লে হয়। তেতিয়া আমি দুপাককৈ আমি আলোচনা কৰি পেলাই এইটো আমি আলোচনা কৰি পেলাই ওলাই ল'ম, সেইখিনি কথা হৈছিলে। তাৰপিছত তেওঁ আহি পেলাই মাজত সোমাই পিনি কিবা টকা পইচাৰ লেনদেন এইটোতো হোৱাই নাই, এইটো মিছা বুৱাকে তেওঁ মিডিয়াত কৈ দিলেহি। আমি বহুত দুখ পাইছোঁ। আমি এইটো সুৰক্ষিত এতিয়া থানাৰ কাৰণে ইয়াত কোনো তেনেকুৱা হোৱা নাই, আমি আছিলোঁ, নিজে আছিলোঁ। সেইটো কাৰণে মই মুখ্যমন্ত্ৰীলৈ মই এটাই আহ্বান যে আমি 2008ৰ আগত যিমানখিনি কষ্ট আমি পাইছোঁ বা 2008ত গণ্ডগোল আমি ইমানকৈ কষ্ট পাইছোঁ, আমি খিলঞ্জীয়া হয় আমাক এই থানাখন এই চাপমাৰি জাগাতে আমাৰ ইয়াত হ'ব লাগে। আৰু এইটো কাৰণে মই নম্ৰতাৰে মই আসামত চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিম যে সেইটো থানাটো যেনবৰ ইয়াতে হয়, সেইটো কৰি দিলে আমাৰ বিৰাট শান্তি হ'ব, নহ'লে আমাৰ বিৰাট ভয়। সেইটোৱে মই ছাৰক আহ্বান জনাইছোঁ। টকা বিচৰা বুলি অভিযোগ কৰিছে মিডিয়াত এজন এনএমচি নেতা, এই ক্ষেত্ৰত কি ক'ব আপোনালোকে? এইটো একদম মিছা। তেওঁ ছাৰ তেনেকুৱা কোৱাই নাই, মই নহয় ইয়াত, খালি মই জড়িত নাছিলোঁ, আমাৰ গাঁৱত গোটাই মানুহ আছিল ইয়াত। ছাৰটো তেনেকুৱা কোৱাই নাই, এইটো মিছা বাতৰি। তেওঁ ভুৱা কৰিছে, তেওঁ কিবা পইচা দালাল কৰি পেলাই তেওঁ এই নেমচুত এজন সি বাহিৰত থকা মানুহ, আজিকালি শুনা পাইছোঁ ক'ত বা দৰঙত থাকে তেওঁ, সি আহি পিনি আজি তাৰিখত তেওঁ কোনোবা পইচা খুজিছে বুলি কোৱাটো এইটো আমি বিৰাট দুখিত পাইছোঁ। সেইটো একচুৱেলি কোৱাও নাই, এইটো ওলাও নাই, মই এইখিনি জানো। সি তেওঁ সেইটোৱে দুটা পাক, তাৰমানে ইয়াত কোনোবা 3rd-person মানুহে বিচাৰে যে ইয়াত টানা যদি আঁতৰাই দিব পাৰে চক্ৰান্ত, কিন্তু কিছুমান দালাল মানুহবিলাকৰ লাভ হ'ব, কাৰণ ইয়াত কৰিব নোৱাৰিব। ইয়াত ভালকৈ তাৰমানে বহুত ইয়াত কিবা কিবি হৈ যায়, এইটো তাৰ কাৰণে ইহঁতৰ কিবা এটা চক্ৰান্ত লগাই পিনি ইয়াত পৰা যদি আঁতৰাই লৈ যায়, যদি বেলেগৰ যদি থানা দিব পৰা যায়, ইহঁতৰ লাভ হ'ব বুলি তেওঁলোকে এইটো তেওঁলোকে কাণ্ডটো কৰিছে। মানে এতিয়া মানে অসম পুলিচক সমালোচনা কৰিছে বা একাংশ ইয়াত নালাগে বুলি কৈছে, আপোনালোকে মানুহখিনিয়ে মানে পুলিচক ছাপোৰ্ট কৰিছে নে নাই আপোনালোকৰ মতে? 100% আজি তাৰিখত 2012ৰ পিছত আমি ইয়াত পুলিচ আমাৰ আইচি যিমানখিনি গৈছে, আজি তাৰিখত আমাৰ লগত কোনো ব্যৱহাৰ বেয়া হোৱা নাই। যিজন মানুহ যি থানাই আমাক নিৰাপত্তা দিছে, সেইটো থানাক আমি কিয় ব্লেম কৰিম? আমাক লাগে আমি ভাল সুৰক্ষিত এতিয়া বৰ্তমান। এইটো পুলিচ যিটো কাৰণে আমাক ইমান ধুনীয়াকৈ সুৰক্ষা কৰি আছে, আৰু তাৰ বাহিৰত আৰু ক'ব লাগে কি আছে? আমাক লাগিবই পুলিচ, তেতিয়াহে আমি থাকিব পাৰিম। এইটো কিছুমানে কিন্তু আন্দোলন কৰিছে নালাগে বুলি, সেইলোকক কি ক'ব? বা পুলিচৰ বিৰুদ্ধে আন্দোলন কৰিছে, তেওঁলোকে কি ক'ব? তেওঁলোকেতো চক্ৰান্তটো তেওঁলোকেতো কৰিছে, তেওঁলোকেতো কিছুমান নালাগে টানাটো। যদি ইয়াত টানা যদি হয়, তেওঁলোকৰ কিবা বেনিফিট লাভটো নহ'ব, সেইটো কাৰণে তেওঁলোকে এইটো নালাগে বিচাৰিছে। কিন্তু ইয়াত 29 ভিলেজ আছে, 29 ভিলেজৰ ভিতৰত চাৰিখনৰ মাজতেও কোনোবা দালাল মানুহ এটাহে বিচৰা নাই। কিন্তু আপোনালোকে সুধিব পাৰে, আজি ইয়াত মোহনপুৰ, খাইজামাটি, জলপুখুৰী, অন্ঠাইবাৰী, ৰাঙাগড়া, চাপমাৰি গোটাই ৰাইজে ইয়াত আছে। আপোনালোকে সুধিব পাৰে যে থানাটো ইয়াত আমি এইটো কাৰণে আশংকিত হৈ পিনে আমি ইয়াত ওলাব লগা হৈছে, যে যিটো ভুৱা বাতৰিটো দিছে সেইটো তাৰ উচিত তদন্ত কৰি পেলাই তাক হেৰেছমেণ্ট দিয়াটো আমি বিচাৰোঁ, যে উইদাউট একো নোহোৱাকৈ কোনো ডিমাণ্ড পুলিচে কেতিয়াও বেয়া না কাম কৰাকৈ, কোনো ডিমাণ্ড নকৰাকৈ এইজন পুলিচ আৰক্ষীক যদি তেনেকুৱা ব্লেম লাগিব পাৰে, আৰু ইয়াত বাহিৰা আৰু দুৰ্নীতিটো আৰু কি থাকিব পাৰে? আমি খুব দুখ পাইছোঁ। যি আৰক্ষীয়ে আমাক
নিৰাপত্তা দিছে। এইটো কাৰণে আমি দিন ৰাতি ইয়াত ধান বাহিৰত ৰাখিব পাইছোঁ। এইটো কাৰণে গৰু আমাৰ ছেফটি, ছাগলী আমাৰ ছেফটি, চোৰ ডাকাইতত পূৰা আমাৰ ছেফটি। আৰু ইয়াত বাহিৰেও যদি এজন ভাল এটা আৰক্ষী থানাই যদি ছেফটি দিয়াৰ পাছতো যদি তেনেকুৱা কয়, ইয়াতকৈ আৰু বেছি ডাঙৰ দুখিত আমাক নাথাকে। আমাৰ গাঁৱৰ হিচাপত আমি সেইদিনা 22 তাৰিখত যেতিয়া আমি শুনি পাইছিলোঁ, আমি ৰাইজে ইয়াত বহি পেলাই আমি আলোচনাও কৰিছিলোঁ, যিটোকে এইটো কথা কোনো উল্লেখ হোৱাই নাই, যিটোকে ইয়াত থানাটো হ'ব লাগেহে তাৰমানে কৈছিল। যিটো কাৰণে আমি ইয়াক আমাৰ হিচাপত আমাৰ গাঁৱত ৰাইজে বিচাৰিছে যে ইয়াক একশ্যন ল'ব লাগে, তাক পানিছমেণ্ট দিব লাগে, যে সেইটো স্থানীয় জেগাটো এটা বেয়া ষ্টিটিউশ্যনত কৰিব বিচাৰিছিলে। ইয়াত গোটাই আমি শুনি পাইছোঁ, ইয়াত আমাৰ মুছলিম সম্প্ৰদায় ভাইসকলেও বিচাৰিছে যে ইয়াৰ পৰা আঁতৰি গ'লে আমাৰ বিৰাট এটা নষ্ট ষ্টিটিউশ্যন আহিব বুলি তেওঁলোকেও বিচাৰিছে যে ইয়াতে হ'ব লাগে। আৰু যিটো চক্ৰান্ত তেওঁ কৰিছে, সি দালালটো আহি পিনি কাৰোবাৰ পইচা লৈ পিনি তেওঁ তেনেকুৱা এইটো বেলেগ টাইত মানুহ ইয়াত আহি পেলাই তেনেকুৱা কৰিছে। তাৰ কাৰণে তাক একশ্যনটো লোৱা যাওক বুলি তাৰমানে আমি অনুৰোধ কৰিছোঁ। আমাক ইয়াতে থানাখন লাগে। আমি 2008 চনত যি আমাৰ গণ্ডগোল হৈ গ'ল, তাৰপিছত আমাৰ 2012 চনত আমি থানাখন আমি পাইছোঁ। ইয়াৰ পিছত আমি ভালদৰে আমি ইয়াতে জীয়াই থাকিব পাইছোঁ, ভালদৰে আমি মিলিজুলি মুছলিম আৰু বড়ো আমি মিলিজুলি থাকিব পাইছোঁ। আৰু এই থানাখন নহ'লে কাৰ মনটো কি ভাবিব নোৱাৰে, আমিও থাকিব নোৱাৰিম, তেওঁলোকেও থাকিব নোৱাৰিব। কোন বেলেগৰ মানুহবিলাক পটককৈ আহি বা কি কৰে এইটোও আমি নাজানো। এইকাৰণে আমাক আউটপোষ্টটো লাগেই লাগে। আমি শুনি পাইছোঁ সিদিনা মিডিয়াত ভুল প্ৰকাশ কৰিছে, এইটোতো কোনোদিন আলোচনাও হোৱা নাই, কোনোদিন কথাও হোৱা নাই এনেকুৱা যে অচি ছাৰে আহি যে এনেকুৱা পইচা খুজিছে বা জাগাটো এৰি দিব লাগিব, থানাখন বহলাই কৰিব লাগিব, এনেকুৱা আলোচনাও হোৱা নাই। তেওঁলোকে বেলেগ জাগাৰ পৰা আহি আমাৰ থানাক বদনাম দিছে যে এই থানাখন বোলে মাটিখন কাঢ়ি ল'ব, এনেকুৱা তেওঁলোকে কৈছে। কিন্তু এই মানুহজন যে ক'ত যে শুনি যে ক'ত বাহিৰৰ পৰা আহি যে আমাক ইয়াতে ভুল মানুহবিলাকৰ মাজত আহি ভুল যে প্ৰকাশ কৰি দিলে, আমি বহুত দুখিত। এতিয়া আমি জানিব পাইছোঁ, চব কথাখন আমি জানিব পাইছোঁ যে চব এইবিলাক মিছা। আমাৰ চাপমাৰী থানাখন ইয়াতে থাকিব, কোনোদিন আৰু ক'তো নাযায় বুলি আমাক জনাই দিলে। আমি এতিয়া ভাল পাইছোঁ যে আমাক থানাখন লাগিব আৰু এই থানাখন থাকিবই লাগে। যোনে অপপ্ৰচাৰ কৰিলে তেওঁলোকৰ বিৰুদ্ধে কি শাস্তি হোৱাটো বিচাৰে আপোনালোকে? যোনে আমাক ইয়াতে আহি ছ'চিয়েল মিডিয়াত ভুল প্ৰকাশ কৰিলে তেওঁলোকে প্ৰশাসনে শাস্তি দিব লাগে, তেওঁক ধৰিব লাগে, যিখিনি আইনভাৱে তেওঁক চাজা দিব লাগে। আমাৰ IC ছাৰ বা আমাৰ ওপৰৰ OC ছাৰহঁতক আমি জনাওঁ যে তেওঁলোকে তেওঁক বিচাৰি শাস্তি দিব লাগে। আৰু মই এটা কথা ক'ব বিচাৰোঁ, তেওঁ ছ'চিয়েল মিডিয়াত আহি নিজৰ ভুল প্ৰান্তটো ক্ষমা খুজিব লাগে, এইটোকে আমি বিচাৰোঁ। ৰাইজে চবেই বিচাৰিছে এইটো থানাখন লাগে। আৰু যোনে ভুল প্ৰকাশ কৰিলে তেওঁ ছ'চিয়েল মিডিয়াত আহি মই ভুল কাম কৰিলোঁ বোলে ক্ষমা খুজি ল'ব লাগে, এইটোৱে আমি ৰাইজে বিচাৰে। আমিতো সেইটো জানা নাই, তাৰমানে আমি যিটো নিউজ চাই আছোঁ সেইটো ডাইৰেক্ট তাৰমানে মিছা কথা। সেইটো যোনে বা আমাৰ যিটো মানুহে কৰিছে সেইটো মানুহ আমাৰ ইয়াৰ নহয়। এতিয়া আমাৰ চাপমাৰী আউটপোষ্টৰ এৰিয়াত হ'লেও কথাটো বেলেগ আছিল। ই পইচাৰ ধান্দাত কৰি বা কিবা কৰি সি ফেক নিউজ এটা বনাই দিব, সেইটোতো যুক্তিত নহয়। গতিকে আমাৰ এইটো আউটপোষ্টটো যিমান দিন লগা আছে আমাৰ ইয়াতে শান্তিতে আছোঁ। আমি আমাৰ যিমানখিনি জাতি বড়ো হওক মুছলিম হওক চব শান্তিতে আছোঁ। আমাৰ এইটো আউটপোষ্টটো ইয়াতেই লাগে, আমাৰ ইয়াত লাগিবই। তাৰমানে না সি দুইজনৰ কাৰণে আমি গোটাইকেইটা জাতি আমি হেৰি হ'ব নোৱাৰিম না, বেয়া হ'ব নোৱাৰিম। দুইজনে এগেষ্ট কৰি পেলাই ইয়াতে আমাৰ কি কৰিম? আমাৰ ৰাইজে ঠিক থাকিলে চব ঠিক থাকিব। আমাৰ ৰাইজৰ মানে এইটো আউটপোষ্ট আমাৰ ইয়াতে লাগে। বদনাম এইটো উচিত আইনৰ দ্বাৰা হাৰাশাস্তিত কি কৰি এজাহাৰ বা কিবা কেছ এটা ডাইল কৰি পেলাই তাকে হেৰি কৰি দিলে হ'ল।
ইয়াতে উচ্ছেদৰ কোনো হেৰি নাই, আগৰ পৰাই নাই। আমাৰ যেতিয়া হাগ্ৰামা ছাৰে নিজেও কৈছে যে আমাৰ BTIDত উচ্ছেদ নাই, আমি উচ্ছেদ শুনাও নাই। এইটো এনে মিছা কথা এটা কৈ পেলাই এনে মানুহ অত্যাচাৰ্য কৰাটো ইমান হেৰি নহয়, ভাল নহয়। কাৰণ সি কোনে যোনে কৈছে তাৰ মূৰত অলপ হেৰি কৰিব লাগে, মাথাত ল'ব লাগে যে উচ্ছেদি কৰি মানে এনে এটা ভুৱা হেৰি আমি উঠাই দিয়াৰ পিছত যে মানুহবিলাক অত্যাচাৰী হৈ যাব বা ভিতৰত কিবা অনুভৱ আহি যাব, সেইটো মিছা কথা। এইটো উচ্ছেদলৈ আমি এইফালে আলোচনা হোৱা নাই। এইটোতো মই শুনা নাই, নিউজতে পাইছোঁ যে পইচা আলোচনা হৈছিল। ছাৰ বোলে পইচা কৈছে যে এইটো মিছা ভুৱা, এইটো সঁচা নহয়। আৰু মানুহটো ইয়াৰ নহয় না, থাৰ্ড পাৰ্টিৰ মানুহ, ফাৰ্ষ্ট পাৰ্টিও নহয়, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি বেলেগৰ মানুহ। ইয়াত আহি কিবা হুলস্থুল লগাই দিছে, মিডিয়া বনাইছে, কিবা কিবি বনাইছে, এইবিলাক ওচৰৰ মানুহে বদনাম কৰি আছে। থানা আছে, ইয়াত ভাল আছে, সুৰক্ষা আছে, চোৰ নাই, ডকাত নাই, এতিয়া চব কমি গ'ল। ইমান ভাই চলি আছোঁ, ইমান সিহঁতে বেলেগৰ পৰা আহি ইয়াতে লাফলা লগাই থৈছে। এতিয়া কাজিয়া লগোৱাৰ খুজি আছে না, এইবিলাকতো নহয় না, বেলেগৰ মানুহ। সিহঁতে চাৰ্জ কোনে দিলে? আমাৰ ওচৰৰ মানুহ দিছে। এইবিলাক দিব নালাগে। থানা আছে, সুৰক্ষা আছে, ভাল আছে ইয়াতে, চোৰ ডকাত চব কমি গ'ল। ঘৰে ঘৰে আগত কিমান চুৰি হৈছে, এতিয়াও চুৰি কৰি আছে ক'তবা বাহিৰত কিবা থ'ব পৰা নাই। গৰু চুৰি কৰি আছে, ছাগল চুৰি কৰি আছে, চব চুৰি কৰি লৈ আছে। সিহঁতে কি অসুবিধা হৈছে? ভালেই আছে ইয়াতে, আৰু ডাঙৰ হ'ব লাগে ইয়াতে। ৰাইজৰ সেই সুবিধা, এইটো ৰাইজৰ সুবিধা চৰকাৰে দি আছে, এইটো নলয় মানুহে। কি কাৰ্য লগাইছে, হয় না? তেখেতৰ কথা শুনিব নে আপোনালোকে, যোনজন নেতা আহিছে? এইটোৰ কথা নুশুনা না, আমাৰ ইয়াতে ৰাইজৰ কথাই শুনিম। চৰকাৰী মানুহ আছে, ছাৰ আছে, চবেই আছে, ইহঁতৰ কথাহে মানি ল'ম। এইটো থাৰ্ড পাৰ্টি ইহঁতৰ কথা নামানো না। আপোনালোকে হিন্দু মানুহ, ইয়াত মানে বড়ো মানুহ আৰু মুছলিম মানুহ একেলগে মিটিং পাতি খানা হোৱাটো বিচাৰিছিল, সেইটোৱে ভুল ব্যাখ্যা হৈছে নেকি? এইটো সঁচা ব্যাখ্যা, এইটো ভুলটো নহয়। সিহঁতেহে ভুল কৰি আছে, এইটো ভুল ব্যাখ্যা দি আছে। থাৰ্ড পাৰ্টিয়ে কৰি আছে, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি, ফাৰ্ষ্ট পাৰ্টি কৰা নাই। মাটি এটা কথা চলিছিল নেকি ইয়াত? এইটোতো মই নাজানো না, ইমান শুনা নাই। এনে কৈছে নেকি? এইটোতো এনেই কৈ আছে। যদি ইয়াত থানা হয়, ৰাইজৰ সুবিধা, ইফালৰ পৰা অলপ দিবই লাগব। যেনে হওক, সিহঁতক ক'ব পাৰিছিল, ছাৰটোৰ লগত বহি ক'লে, ছাৰ আমি দুখীয়া মানুহ, আমাৰ পইচা পাতি নাই, মাটিও অলপ ল'ব, অলপ কিবা কিবি পইচা চৰকাৰৰ পৰা লৈ দিব, এইটোৱে বেলেগ কথা আছিল না। উচ্ছেদৰ কথা কৈছে নেকি আপোনালোকে? নাই কোৱা নাই, এইটো কোৱা নাই। উচ্ছেদটো নাই ইয়াতে, কেনেকৈ ক'ব? তেখেতে কৈছে উচ্ছেদ কৰা কথা কোৱা বুলি। উচ্ছেদটো আমি শুনা নাই, এইটো মিডিয়াৰ লগত কৈছে, মিছা কথা কৈছে, এইটো সঁচা কোৱা নাই না। এতিয়া মানুহ এজন আহি পেলাই কৈছে যে উচ্ছেদ কৰিব পইচা নিদিলে, উচ্ছেদৰ কথা চলিছিল? উচ্ছেদৰ কথা হোৱা নাই ইয়াতে। কিয় কৈছে এইবিলাক কথা? এইবিলাক কি থাৰ্ড পাৰ্টি কিবা ক'ৰবাৰ পৰা পইচা খাইছে না কিবা খাইছে, খাই এইবাৰ ইয়াত আহি লাফলা লগাইছে, মিছা কথা কৈছে ইয়াতে। উচ্ছেদ কথা আলোচনাই হোৱা নাই। এইটোৱে কথা।